কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি হে ৰাম হৰি ৰাম ৰাম। হে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত যত মহাজন সবাৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় হে মহাভাগৱত নুহন্ত যাৱে বেকত ৰাম হৰি ৰাম ৰাম। কৃষ্ণ হে ঈশ্বৰ মহিমাক কৰিনো বৰ্ণন এটাক তুমি ৰংগ মনে কৰিলা শ্ৰৱণ এৰাম কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ কহোঁ আবিতাক সবে শুনা পুনৰবাৰ একালে ইটো লোক সমস্তকে চলাবয় তভু তাৰ বিক্ৰমক কেহনো বুজয় হে ৰাম বায়ুৱে মেঘক যেন ভ্ৰমাৱে শূন্যত তভু নুবুজয় মেঘে বায়ুৰ মহত্ব সুখ পাইব বুলি নানা কৰয় প্ৰয়াস জীৱায় অৰ্থে আৰ্যে তাকো কালে কৰে নাশ এতে বেটাৰ অৰ্থে শোক কৰে দিন ৰাতি কালৰ বিক্ৰম তাক বুজিবা আতি গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহে আদি যত
ইটো সবে মিছা পৰ মাৰ্থ বিচাৰত মুহূৰ্ত দুৰ্মতি সবে সত্য মানে মনে তাহাৰ বিনাশে শোক পাৱে সি কাৰণে ঘূৰ সংসাৰত যেই জনি যায় নাহি বিৰকতি তৈতে সুখ পায় ৰাম নাৰো কি শৰীৰ পাই বিষ্ঠামূত্ৰ খায় তভু তাৰ দেহ এৰি বাক ইচ্ছা নাই বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত তাতে আৰু আনন্দ লভয় প্ৰতিনিত কুটুম্বত মনে আতি কৰিয়া শকতি বৃদ্ধ সেৱাহীন ভৈল যিসব দুৰ্মতি সাধু সংগে মূৰ পাৱে নকৰে ভকতি এমন সংসাৰে ভ্ৰমে লোভিয়া দুৰ্গতি যেবে ভাৰ্যা পুত্ৰ ভৃত ভৈলা পশু চয় কৃতকৃত্য ভৈলো বুলি পাছেহে মানয় তেবে তাৰ সবক পোষণ চিন্তা জৰে নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে কৃষ্ণ প্ৰণাম বাপ সমস্ত আই মাতৃসকল যুৱক যুৱতীসকল সকলোৰে শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ তৃতীয় স্কন্ধ ভাগৱতৰ কপিল দেৱাহুতিৰ বিষয়ত কালৰ প্ৰভাৱ আৰু বিষয়ৰ অধোগতি এক গুৰুত্বপূৰ্ণ অধ্যায় আপোনালোকৰ আগত পাঠ কৰা হৈছে আৰু ইয়াৰ ওপৰত আমি চমুকৈ দুআষাৰ ক'ব বিচাৰিছোঁ ইয়াতে কপিল মুনিয়ে তেখেতৰ মাতৃ দেৱাহুতিক আমাৰ জীৱনবোৰ সমস্ত জগত কালৰ প্ৰভাৱত কেনেকৈ তিল তিলকৈ শেষ হৈ গুচি যায় সেই কথাখিনি প্ৰকাশ কৰিবলৈ গৈছে কপিল ঈশ্বৰে মাতৃ দেৱাহুতিক ইয়াৰ আগৰ অধ্যায়ত গৰ্ভাৱস্থাৰ পৰাই শিশুসকল জীৱবোৰ আমি মানুহবোৰ কেনেকৈ পৰ্যায়ক্ৰমে কালৰ প্ৰভাৱত আহি এদিন মৃত্যুৰ মুখলৈ গুচি যাওঁ সেই কথাখিনি সুন্দৰভাৱে ব্যাখ্যা কৰা হৈছে আৰু ইয়াতো কালৰ প্ৰভাৱত আমাৰ সমস্ত জীৱ জন্মৰ পৰা মৃত্যু পৰ্যন্ত কেনেকৈ কালৰ প্ৰভাৱত আমি নিঃশেষ হৈ যাওঁ সেই কথাখিনি বৰ্ণনা কৰিছে আৰু আমি জীৱবোৰে মানুহবোৰে আমি যে সেই কালৰ প্ৰভাৱত ভমি আমাৰ জীৱনটো তিল তিলকৈ শেষ কৰি দিওঁ সেই কথাটো আমি মানুহসকলে অনুভৱ কৰিব নোৱাৰোঁ এই যে আমি কালৰ প্ৰভাৱক অনুভৱ কৰিব নোৱাৰোঁ ঠিক তেনেকৈ এই ভাগৱত শাস্ত্ৰত এটি বৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে বায়ুৱে মেঘকে জনা ভ্ৰমায় শূন্যত অৰ্থাৎ মেঘক বায়ুৱে কেনেকৈ শূন্যত ঘূৰাই ফুৰে তভু নুবুজয় মেঘে বায়ুৰ মহত্ব তথাপিও মেঘে যেনেদৰে সেই বায়ুৰ মহত্বক উপলব্ধি কৰিব নোৱাৰে ঠিক তেনেকৈ আমি নৰমনীষসকলে মানুহবিলাকে আমি যে কালৰ প্ৰভাৱত পৰি আমাৰ তিল তিলকৈ আমি গোটেই জীৱনটোক শেষ কৰি পেলাইছোঁ সেই কথাটো আমি
অনুভৱ কৰিব নোৱাৰোঁ। আৰু তেনেকৈ আমাৰ জীৱনটো গৈ এদিন যিবোৰ কৰিবলগীয়া কাম, সেই কৰিবলগীয়া কামবোৰ আমি নকৰিবলগীয়া কামবোৰত আমি হাবাথুৰি খাই ঘূৰি ঘূৰি জীৱনটোক আমি শেষ কৰি পেলাওঁ। আৰু সেই কথাখিনিকে ভাগৱত শাস্ত্ৰত কৈছে, ইটো সবে মিছা পৰমাৰ্থ বিচাৰত। আৰু সংসাৰৰ মায়ামোহত সোমাই এই বিশাল গৰ্তত আমি জ্বালা যন্ত্ৰণা খাই যেনেকৈ ভ্ৰমি ফুৰিছোঁ, সেইবোৰ পৰমাৰ্থ বিচাৰত সকলো মিছা বুলি আমাক ভাগৱত শাস্ত্ৰই ইয়াতে আমাক সুন্দৰকৈ পদে কৈ গ'ল যে ইটো সবে মিছা পৰমাৰ্থ বিচাৰত, তাহাৰ বিনাশে সুখে পাৱে সিকাৰণ। আমি এই যে যিবিলাক নকৰিবলগীয়া কাম, যিবোৰকে আমি সঁচা বুলি ভাবি তাৰ পিছে পিছে দৌৰি আমি সুখৰ পিছে পিছে দৌৰি ফুৰিছোঁ, যিবোৰ আচলতে আমাৰ জীৱনৰ সঁচা অৰ্থ নহয়, সেইবোৰৰ পৰা আমাক পৰিত্ৰাণ কেনেকৈ পাব পৰা যায় আৰু কেনেকৈ সাধুৰ সংগত থাকি সাধুৰ লগত ভকতি কৰি আমি সেইবোৰৰ পৰা পৰিত্ৰাণ কৰিব পাৰোঁ, ইয়াক সুন্দৰভাৱে ইয়াত বৰ্ণনা কৰিছে। কিন্তু আমি নৰমনীষসকল, আমি জীৱবোৰ ইমানেই আমি নীচ যে আমি প্ৰভু ভগৱন্তৰ চৰণ সেৱাৰ পৰা বঞ্চিত হৈ বৃদ্ধাৱস্থালৈকে আমি কেৱল নিজৰ কুটুম্ব, নিজৰ পৰিয়াল, কেনেকৈ আমি দুপইচা ঘটি, কেনেকৈ আমি বাহ্যিকগতভাৱে আমি অৰ্থনৈতিকভাৱে বিৰাট প্ৰৱণতা যে এই ধৰণে গৈ গৈ আমি প্ৰকৃত ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ আমি শেষত গৈ আমাৰ জীৱনটো কেনে অৱস্থালৈ পাইগৈ যে সমস্ত পুত্ৰভাৰ্যাৰ লগতে আমি লেটিপেটি খাই বিষ্ঠামূত্ৰ খোৱাৰ দৰে আমি সেই পুত্ৰভাৰ্যাসমূহৰ লগতে পৰিয়ালৰ কেনেকৈ ধন ঘটিব পাৰোঁ, কেনেকৈ টকা ঘটিব পাৰোঁ, কেনেকৈ ল'ৰা ছোৱালীক পোহপালন দি কেৱল সেইবিলাক আমি বিষ্ঠামূত্ৰৰ লগত লেটিপেটি হৈ সেইবোৰতে আমি অমৃত বুলি ভাবি হাবাথুৰি খাই ঘূৰি ফুৰি আমি জীৱনটো তেনেকৈয়ে যৌৱনকালটো আমি শেষ কৰি পেলাওঁ। তথাপিও আমি প্ৰভু ভগৱন্তৰ চৰণশাললৈ আহি সাধুসংগৰ লগত থাকি আমি সেইবোৰ উপাসনা কৰিবলৈ পাহৰি পেলাওঁ। সেই কথাখিনিকে আমাক এই কথাখিনিত আমাৰ ইমাই পদে এইখিনিলৈকে সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু তেবে তাৰা সবক পোষণ চিন্তাজৰে নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে। আমি সেইবোৰকে পোষণৰ কাৰণে চিন্তা কৰি গোটেই জীৱনটো আমি শেষ কৰি পেলাওঁ তিল তিলকৈ। গতিকে কপিল ঈশ্বৰে মাতৃক বৰ সৰ্বাংগ সুন্দৰভাৱে, বিৰাট সুন্দৰভাৱে এই কথাখিনি এইখিনিলৈকে আমাক বৰ্ণনা কৰিছে। আৰু ইয়াৰ পিছলৈ আমাক পদে কি কয় আমি আগবাঢ়োৱা হওক। খনো বেচ্ছা নাৰীৰ শৃংগাৰ ৰস পাই, বোলে আৰৱাত পৰে কিছু সুখ নাই। এৰা ছোৱাল পুত্ৰ শুনি মধুৰ বচন, দুখে গৃহ সুখ মানি থাকে সৰ্বক্ষণ। যাহাক পখিলে আতি অধোগতি যায়, তাসম্বাক পোষে আতি কৰিয়াৱন্যায়। যেবে দেখে আপোনাৰ অৰ্থ ভয় লক্ষ্যয়, পৰৰ ধন কতেবে মনত বাঞ্ছয়। এৰাম এহি মতে যোৱা কাল বিফলে গুৱায়, পাছে আহি তাক বৃদ্ধকালে লাগ পায়। কুটুম্বকো পুষিবাক নাহিকে শকতি, নিশ্বাস কাঢ়িয়া পৰি থাকয় দুৰ্মতি। ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে
আদৰ অল্প বচনতে তাক কৰে অনুত্তৰ নপাৰ পুহিবে বুঢ়া খাইবে মাত্ৰ চাখ এইবোৰ কি কাৰণে বুঢ়া মৰিয়া নজাখ এহি মতে খৰ্ববাণী বুলিয়া বিস্তৰ অন্নমুঠি দিয়া বোলে বুঢ়া মৰ বুঢ়া বল ধক যেন গৃহস্থে নাদৰে তাকো ভাৰ্যা পুত্ৰ সবে কেহি মত কৰে তথাপি পীৰতাত নাহি বীৰ কতি নলৱে সাধুৰ সংগ নকৰে ভকতি এজৰা ৰোগে শৰীৰক বিৱৰ্ণ কৰিল মাথাৰ পকিল চুলি দশন সৰিল মন্দ ভৈল অগ্নি অন্ন পানো নযায় গৃহে পৰি থাকে শান্তি বাকো নপাৰয় ৰামবায়ুৰ বেগত দুই চকু ফুৰাৱ নাহি কয় বল কফে কণ্ঠ ঢাকয় পাৱে মহাদুখ হুৱে হতাশ প্ৰচুৰ কণ্ঠৰস বদ বাজে শুনি ঘোৰা ঘোৰা বিষ্ঠামূত্ৰে শয্যা মাজে পৰিয়াথা কয় চতুৰ ভিত্তি বেৰি সবে কুটুম্বে কান্দয় কুৱা পিতৃ কৈত থয়া আচাদ্ৰৱ চয় কালৰ অধীন হুয়া উত্তৰ নেদয় এহি মতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ কুটুম্বক মাত্ৰ পুহিলে বাৰম্বাৰ এ ভাৰ্যা পুত্ৰ শোকে বেৰি কান্দিয়া থাকয় তাৰাৰ মাজত সিটো মৰে দুৰাশয় প্ৰণাম বাপসকল ইয়াৰ পিছতে আমাক খনু বেশ্যা নাৰীৰ শৃংগাৰৰ সপাই বোলে আৰ আতপৰে কিছু সুখ নাই যে আমাৰ যৌৱনকালটোৱে হৈছে জীৱন গঢ়াৰ এক চূড়ান্ত সময় আৰু এই যৌৱনকালটোত যিসকলে প্ৰভু ভগৱন্তৰ চৰণ সেৱালৈ নাহি বিপদগামীৰে যায় সেইসকলে কৈছে যে বেশ্যা নাৰীৰ শৃংগাৰ ৰসত পৰি তেওঁলোকে ককবকাই থাকি নিজৰ সংসাৰ নিজৰ কুটুম্ব নিজৰ পিতৃ মাতৃকো পাহৰি পেলায় আৰু সেই বেশ্যাৰ লগত থাকি যিটো শৃংগাৰ ৰস কৰে সেইটোকেই জগতৰ সৰ্বশ্ৰেষ্ঠ সুখ বুলি ভাবি তাতেই মজি গোটেই জীৱনটো তেওঁলোকে শেষ কৰি পেলায় আৰু যৌৱনকালটো পৰ্যায়ক্ৰমে সেইধৰণে কৰিয়েই পৰৰ ধন কেনেকৈ ঠগ কৰি আনি পেলাই নিজৰ পৰিয়াল পুহিব পৰা যায় এইবিলাক বিভিন্ন ধৰণৰ যিবিলাক চিন্তা যিখিনি আমাৰ আচলতে ভকতীয়া মাৰ্গত যিটো চিন্তা হ'ব নালাগে সেই চিন্তাৰে সৈতে অপকৰ্ম কৰি যে গোটেই জীৱনটো আমাৰ যৌৱনকালটো আমি নিঃশেষ কৰি পেলাওঁ আৰু এনেকৈ পৰ্যায়ক্ৰমে আহি আমাৰ এটা সময়ত বৃদ্ধাকাল আহি উপস্থিত হয়হি আৰু এই বৃদ্ধকালত
আমি যৌৱনকালটো যেতিয়া তেনেকৈ আমি নকৰিবলগীয়া কাম কৰি তেনেকৈ ধৰণৰ বিভিন্ন অনৰ্থক কামত আমি গোটেই জীৱনটো শেষ কৰি পেলাওঁ আৰু যেতিয়া বৃদ্ধকালটো আহি পৰে সেই বৃদ্ধকালত তেওঁ হুমুনিয়া কাঢ়ি পেলাই নিশ্বাস কাঢ়ি পেলাই বহি থকাৰ বাদে আন উপায় নাথাকিব আৰু ভাৰ্যা পুত্ৰ সবে সকলোৱে তেখেতক বিভিন্ন ধৰণে নিন্দা গালি গালাজ ভৎসনা কৰি তেওঁক জীৱনটো বৃদ্ধকালটোত বৰ দুখবনভাৱে মানে বিৰাট বেদনাদায়ক হিচাপে তেখেতৰ জীৱনটো পাৰ কৰি দিবলগীয়া হয়। আৰু ইয়াতে শাস্ত্ৰতে এটা ইমান সুন্দৰ উপমা দিছে যে বুঢ়া বলদকে যেন গৃহস্থে নাদৰে তাকো ভাৰ্যা পুত্ৰ সবে সেইমতে কৰে। অৰ্থাৎ বুঢ়া বলদ গৰু এটা ঘৰত ৰাখিলে চাওকচোন বাপ সমস্ত ইমান সুন্দৰ এটা উদাহৰণ দিছে। তথাপিও আমাৰ এই জ্ঞানী বুলি কোৱা আমাক এই নৰমনিষ্ঠসকলৰ আমি তথাপিও আমাৰ সেই বিষয়বিলাকৰ প্ৰতি অনুভৱ নাই। এটা বুঢ়া বলদ গৰুক গৃহস্থই যেনেকৈ কোনো কাম নাই বুলি আদৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, তাক সদায় মৰমৰ বুলিয়েই বিভিন্ন ধৰণে গুৰুত্ব প্ৰদান নকৰে, ঠিক তেনেকৈও ভাৰ্যা পুত্ৰ পত্নীয়ে সেই বৃদ্ধ বুঢ়াজনক তেনেধৰণে সোনকালে মৰিবৰ কাৰণে ঠেলি দিয়াৰ দৰে যিটো মৰ্মান্তিক ঘটনা আমাৰ জীৱনতো সেইবিলাক ঘটনা ঘটি আছে। আমি সেইবিলাক দেখিও নেদেখাৰ ভাও ধৰি থাকিবলগীয়া হয়। আৰু সেই বৃদ্ধকাল অৱস্থাত যেতিয়া আহি পেলাই পৰেহি, যেতিয়া আমাৰ বিভিন্ন ধৰণৰ ইষ্ট কুটুম্ববিলাক খবৰ ল'বলৈ আহিব আৰু সেই বৃদ্ধকালত আমি যেতিয়া শৰসজ্জাত পৰি যাম, আমি বিচনাখনত পৰি যাম, নিজৰ ইচ্ছামতে আমি ঘূৰিব নোৱাৰিম, কাটি হ'ব নোৱাৰিম, কথা ক'ব নোৱাৰিম, আমাৰ কণ্ঠ ৰুদ্ধ হৈ যাব আৰু সেই বিচনাতে আমি শৌচ কৰিব লাগিব, সেই বিচনাতে আমি মূত্ৰ ত্যাগ কৰিব লাগিব আৰু তাতেই লেটি পেটি খাই আমি গোটেই জীৱনটো কটাই পেলাব লাগিব। আৰু এনেধৰণে সেই কালৰ অধীন হৈ সেই আমাৰ যিটো কালৰ প্ৰভাৱ বুলি কোৱা হৈছে, সেই কালৰ প্ৰভাৱতে আমি তেনেকৈ জীৱনটো শেষ কৰি পেলাব লাগিব। জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ পকিল চুলি দশন শৰীৰ। যিটো দেহাক লৈ আমি যৌৱনকালত গৌৰৱ কৰি ফুৰিছিলোঁ, ইমান সুন্দৰ দেহা, ইমান সুন্দৰ বলৱান, সেই চেহেৰা এদিন কালৰ প্ৰভাৱত আহি কি হৈ পৰিব? আমাক শাস্ত্ৰই কি বুলি কৰে? মাথাৰ পকিল চুলি দশন শৰীৰ। গোটেই দাঁতবোৰ, যিটো দাঁত আমি গৰজি উঠি আনক আমি বিভিন্ন ধৰণৰ গালি গালাজ কৰিছিলোঁ, সেই দাঁত এদিন আমাৰ সৰি পৰিব। আৰু যিবোৰ চুলি, যিবোৰ যৌৱনক লৈ আমি অহংকাৰ কৰিছিলোঁ, সেই চুলিবোৰ আমাৰ পকি এদিন সৰি পৰিব। মন্দ ভৈল অগ্নি অন্ন পানো নাযায় ক্ষয়, গৃহে পৰি থাকে শান্তি বাকো নপাৰয়। আৰু যিটো যৌৱনকালত আমি দপদপাই গোটেই জীৱনটো আমি শেষ কৰি দিলোঁ, সেইটো বৃদ্ধকালত আহি এদিন আমি খোজকাঢ়িব নোৱাৰি হামিয়াই হিকটিয়াই আমি বিচনাখনত পৰি থকাৰ বাদে, নীৰৱে চকু পানী টুকাৰ বাদে আমাৰ অন্য গত্যন্তৰ একোৱেই নাথাকিব। গতিকে আমাক কৈছে যে এহিমতে কৃষ্ণে খোৱা এৰি দুৰাচাৰ, কুটুম্বক মাত্ৰ পুখিলক বাৰম্বাৰ। গতিকে হেৰা মনুষ্যসকল, হেৰা পাপী দুৰাচাৰ, যিটো সময়ত তোমালোকে কৃষ্ণ সেৱা কৰিব লাগিছিল, ভাগৱত আশ্ৰয় লৈ কৃষ্ণ শ্ৰৱণ কীৰ্তন কৰিব লাগিছিল, সেই বয়সত তোমালোকে কৃষ্ণ সেৱাৰ আশ্ৰয় লৈ নাহি কেৱল কুটুম্ব পৰিয়াল পোহাৰ চিন্তাত বেশ্যা নাৰীৰ পাশত পৰি তোমালোকে গোটেই জীৱনটোকে সৰ্বাংগ সুন্দৰ ভাবি গোটেই জীৱনটো তোমালোকে শেষ কৰি পেলালা। কিন্তু এতিয়া তোমালোকৰ সেয়া অৱস্থা। ভাৰ্যা পুত্ৰ শোকে বেৰি কান্দিয়া থাকয়, তাৰৰ মাজত সেইটো মৰে দুৰাশয়। আৰু চাৰিওফালে যেতিয়া ভাৰ্যা পুত্ৰই আহি পেলাই কান্দি কান্দি চকুলো টুকিব, তেতিয়া সেই সময়ত সেই বৃদ্ধ অৱস্থাত তুমি কৰিবলগীয়া একোৱেই নাথাকিব। গতিকে আমাক সেই ভাগৱত শাস্ত্ৰই আমাক কৈছে, সেই সাধুৰ সংগলৈ আহি প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰি ভাগৱতৰ পৰা সৎজ্ঞান লৈ আমাৰ জীৱনটো ধন্য কৰিব লাগে। সেই কথাটোকে আমাক বাৰে বাৰে ভাগৱত শাস্ত্ৰই আমাক উপদেশ দিছে। এইখিনিলৈকে আমাৰ ইতিমধ্যে পদ গৈছে। ইয়াৰ পাছত কি কয় বাপ সমস্ত আপোনালোকে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিব। ইয়াৰ পিছত আপোনালোকে পদে কি কয় আমি তালৈ আগবাঢ়োৱা হওক। সেই বেলাই আখে দুই জমৰ কিংকৰ, আংগাৰৰ বৰ্ণ দেহাই আতি থুলন্তৰ, বেংকা মুখ দুই চকু তেৰ কৰি চায়, কুপৰ বেগত আতি দশন চুবায়, হাতে চৰ্ম জৰি লোহা ডাংগ ভয়ংকৰ, দেখি তাৰ হৃদয় কম্পয় তৰ তৰ, ইৰাম বিষ্টামূত্ৰেৰে আতি ক্ষয় হোৱা ভয়, পাছে দুতে যাতনা দেহত
ভৰায় ৰাম পাছ হাত কৰি চৰ্ম জৰিয়ে বান্ধয় গলে দোল দিয়া দীৰ্ঘ পথে টানি নেয় কাটিবাক লাগি যেন ৰাজদূত ছয় নেয় কোনো মনুষ্যক তাৰো সেহি নয় দূতৰ ভৰ্ৎসনে তাৰ কম্পে সৰ্বগাঁও পথে জানতে অনেক কুকুৰে বেৰি খায় ৰাম ক্ষুধায়ে তৃষ্ণায়ে আতি উদৰ দহয় তলত তপত বালি চৰণ পুৰয় হান্থিবে নপাৰি সিটো পথত পৰয় যমদূতে পিঠিত চাবুকে কোবায় ৰাম মৰু মৰু কৰি দুখে কান্দি আচলয় বায়ুৱে আনিয়া ৰৌদ্ৰ শৰীৰ দহয় ৰাম জল ফুটি নপাৱে জিৰাইবে নাহি থান ঠাই ঠাই পৰে অন্তৰীক্ষ হুৱে প্ৰাণ দূতৰ প্ৰহাৰে পুনু উঠি চলি যায় পূৰ্ব পাপ স্মৰি পাপী পৰয় দুনায় এহি মতে দুখে চলি যায় দুৰাচাৰ কি কহিব পথে যত ভুঞ্জয়নিকাৰ এক মন্দ লক্ষ্যে ক যে প্ৰহৰ পথক নেয় চাৰি দণ্ডে পাৱয় দুখ উগ্ৰ পাপে চাৰি দণ্ড অলপত ছয় পাছে দুটে তাক যম আগে যোগাৱয় ৰাম যম ৰাজা তাৰ পাপ কৰিয়া বিচাৰ দুটক বুলন্ত এক ভুঞ্জায়নিকাৰ স্বামীৰ বচনে তেতি খনে দুট ছয় বাঘে যেন গৰ্জি যাই তাহাক ধৰয় সমস্তে শৰীৰে তাৰ তৃণকমে ৰাই লগাৱে অগণিষিটো পাপী পুৰি যায় হনু তাৰ মাংস কাটি তাকে খুৱায় জীৱন্ততে সগুণে তা নয়নাৰী ছয় সৰ্প বিছা মহদাহ তাক বেৰি খায় দেহাৰ পীড়াত আতি পৰি মূৰ্ছা যায় হাত ভৰি টংগে কটো হস্তি গৰকায় পূৰ্বতত তুলি কটো অধত পেলায়ে ৰাম তাম্ৰিশক আদি যত যাতনা আশ্ৰয় এহি মতে পাপ ফল
সবাকো ভুঞ্জয়। যে সেহিবেলা আশে দুই যমৰ কিংকৰ আংগাৰৰ বৰ্ণদেহ আতি থুলন্তৰ। নিশ্চয় আপোনালোকে জানে যে ভাল কৰ্মৰ ফল সদায় ভাল আৰু বেয়া কৰ্মৰ ফল আমি সদায় বেয়াই ভুগিব লাগিব। যৌৱনকালৰ পৰা বুলি আমি বৃদ্ধ অৱস্থালৈকে ঈশ্বৰ চিন্তাৰ পৰা বঞ্চিত হৈ যিবোৰ আমাৰ নকৰিবলগীয়া মায়ামোহৰ বিষ্ঠাসদৃশ যিবোৰ কৰ্ম সেইবোৰতে আমি লেপিত খাই গোটেই জীৱনটো অতিবাহিত কৰি শেষত আমি বৃদ্ধাৱস্থাত যিটো জ্বালা যন্ত্ৰণা লৈ জীৱনটো শেষ কৰিবলগীয়া হ'ব। গতিকে সেই সময়ত নিশ্চয় যমদূতেই আহিব আৰু সেইমতে যমৰ কিংকৰ দুজন আহি ভয়ংকৰ দুজন যমদূত আহি তেখেতক নানা ধৰণৰ শাস্তি প্ৰদান কৰি হাতে চৰ্মৰ জৰি লোহাৰ অদাংগ ভয়ংকৰ যে হাতত চামৰাৰ জৰি লৈ আহি তেওঁক কি কৈছে যে হাত দুটা তেওঁ পিছফালে বান্ধিছে আৰু লোহাৰৰ লাঠি লৈ তেখেতক কোবাই কোবাই বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে। বিষ্ঠামূত্ৰে এৰে আতিশয় হোৱা ভয় পাছে দুতে যাতনা দেখয় দেহত ভৰা হয়। আৰু সেই যমৰ ভয়ংকৰ ৰূপ দেখি সেই জীৱটোৱে বিষ্ঠামূত্ৰৰে সৈতে বিচনাতে লেটিপেটি হৈ বিভিন্ন ধৰণৰ জ্বালা যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। আৰু পাছত তেওঁ কোবাই কোবাই সেই অত্যাচাৰী জীৱটোক সেই জীৱবোৰক যমে কোবাই কোবাই নানা যন্ত্ৰণা আৰু শাস্তি প্ৰদান কৰি তেখেতক যমপুৰীলৈ খোজ কৰাই লৈ গুচি যায়। আৰু তেনেকৈ নি থাকোঁতেই দূতৰ প্ৰহাৰে পুনো উঠি চলি যায় আৰু দূতে কোবাই সেই জীৱটোৱে খোজকাঢ়িব নোৱাৰে, আকৌ উঠাই আকৌ কোবাই নানা শাস্তি কৰি তেখেতক চোচৰাই লৈ যায়। আৰু সেই জীৱটোৱে পূৰ্ব পাপ স্মৰি পাপী পৰয় দুনাই আৰু সেই পূৰ্ব পাপত কৰা পাপবোৰ কৰি পৰা সেই কথাবোৰ মনলৈ আহি তেওঁ দুনাই দুনাই মাটিত ঢলি ধৰি পলে। আৰু এনেধৰণেই বিভিন্ন শাস্তি প্ৰদান কৰি তেখেতক যমৰাজৰ ওচৰলৈ লৈ যোৱা হয়। আৰু যমৰজাৰ ওচৰত গৈ তেখেতক গতা মাৰি যমৰজাৰ ওচৰত যমৰাজ্যত গৈ তেখেতক যমৰজাৰ হাতত চঞ্জাই দিয়ে। আৰু যমৰজাই তেখেতক কেনেকৈ ধৰে? স্বামীৰ বচনে তেতিক্ষণে দুট ছয় বাঘেজনক গৰ্জি যায় তাহাকে ধৰয়। বাঘে পহু ধৰাৰ দৰে গৰ্জি একদম বিৰাট ভয়ংকৰ ৰূপে সেই জীৱটোক থাপ মাৰি ধৰে আৰু সমস্তে শৰীৰে তাৰ তৃণক বেৰাই লগাৱে অগণি যিটো পাপী পুৰি যায় খনু তাৰ মাংস কাটি তাকে খোৱা হয়। কি কৰিছে যে এনেকৈ অত্যাচাৰ কৰে তেনেকুৱা জীৱবোৰক যিসকল কৃষ্ণ সেৱাৰ পৰা বঞ্চিত থাকে। গতিকে তেখেতৰ নিজৰ গাৰ মাংস কাটি তেখেতকেই খুৱায় আৰু জীৱন্ততে ইমান এটা ভয়ংকৰ শাস্তি প্ৰদান কৰা হয়। আপোনালোকে চাওক বা সমস্ত জীৱন্ততে শগুনে টানয়ে নাৰী চয় আৰু সেই জীৱটোৰ ভিতৰৰ পৰা নাৰীবোৰ শগুনে জীয়া অৱস্থাতেই টানি টানি উলিয়াই লৈ গুচি আহে। সৰ্প বিছা মহ দাহ এইবোৰে তাক বেৰি বেৰি কামোৰাবলৈ লগায়। দেহাৰ পীড়াত তেওঁ মূৰ্ছা যায় তাতে ঢলি ঢলি পৰে। আৰু হাত ভৰি কি কৈছে? হাত ভৰি টংগে কতো হস্তি গৰকাই পৰ্বতক তুলি কতো অধত পেলায়। যে হাতী মহ দাহ অৰ্থাৎ এইবোৰ কথা ইয়াত কোৱা মানে আচলতে তেনেকুৱা অত্যাচাৰী জীৱবোৰক যমে বিভিন্ন ধৰণৰ যন্ত্ৰণা দি পেলাই শেষ অৱস্থাটো অৰ্থাৎ আমাৰ পৰিণতিটো আমি বৰ ভাল ধৰণে আমি এই দেহ ত্যাগ কৰি পেলাই আমি সিপুৰি লৈ যাব নিবিচাৰোঁ। অৰ্থাৎ বিষ্ঠাৰ কিছুমান পোক যেনেকৈ আপুনি মাৰিবলৈ বিচাৰিলে সি আকৌ সেই বিষ্ঠাতে সোমাই গুচি যায়, তেনেকৈ আমাৰ সংসাৰৰ যিবোৰ আমাৰ এইবোৰ জ্বালা যন্ত্ৰণা ঘাত প্ৰতিঘাত আমিও এই নৰমনিষবিলাকে সেইবোৰকে অমৃত বুলি ভাবি সেইবোৰতে মানে লেটিপেটি খাই থাকিবলৈ বিচাৰোঁ। আৰু আমি মনুষ্যবোৰ ইমানেই আমি মানে মূৰ্খমতি আমি সেইবোৰকে অমৃত মধুপান বুলি ভাবি সেইবোৰতে আমি জড়িত হৈ থাকি আমি ঈশ্বৰৰ সেৱাৰ পৰা বঞ্চিত হৈ পেলাই আমি জীৱনটো শেষ কৰি পেলাওঁ। আৰু সেইবোৰ আমাক যেতিয়া যমে আমাক যন্ত্ৰণা দি কোবাই কোবাই লৈ যায় আমি সেইবোৰ কথা আমাৰ অনুভৱ কৰে, কিন্তু আমি সেই সময়ত সেই কথাবোৰ চিন্তা কৰি আমাৰ অনুভৱ নাহিব। কাৰণ মৃত্যুৰ পাছত শটো কান্ধত লৈ যোৱাৰ পিছত শটো কান্ধত লৈ যাওঁতে আমি ৰাম নাম সত্যহে বুলি কৈ লাভ নাই। এই ৰাম নামেই যে সত্য সেই কথাটো আমাৰ দেহত জীৱ থাকোঁতেই আমাৰ যৌৱন থাকোঁতেই এই কথাটো চিন্তা চৰ্চা কৰি আমি আগবাঢ়িব লাগিব। সেইকাৰণে প্ৰহ্লাদ চৰিত্ৰ এখনত আমাক কৈ থৈছে যে কৰিও কুমাৰকালে আমাক ধৰিও কুমাৰকালে আমাক কুমাৰকালৰ পৰাই অৰ্থাৎ আমি 5 বছৰ বয়সৰ পৰাই প্ৰভু ভণ্ড কৃষ্ণৰ গুণানুকীৰ্তন কৰিবলৈ আমাক শিকাই থৈ গৈছে, আমাক কৈ থৈ গৈছে, বাৰে বাৰে আহ্বান জনাইছে। গতিকে সেই বাপ সমস্ত আই মাতৃসকল যে আমি আহ্বান জনাইছোঁ, আমিও যাতে সকলোৱে আহ্বান নহয় আমি সকলোৱে যাতে এইবিলাকৰ পৰা আঁতৰি আমি সেইবিলাককে আমি মধুপান বুলি ভাবি বিৰাট খুব সুন্দৰ কাম বুলি ভাবি আমি সেইবোৰতে বৰ বিশেষভাৱে আমি মজি সেইবোৰত আমি জীৱনটো শেষ কৰি দিব নালাগে। আমি ঈশ্বৰ সেৱা কৰি আমাৰ যাতে জীৱনটো আমি সেইবোৰৰ পৰা মুকুতি লাভ কৰি আমি সৰ্বাংগ সুন্দৰভাৱে আমাৰ
জীৱনটোক মুকুতি লাভ কৰিব পাৰোঁ, তাৰ কাৰণে চিন্তা চৰ্চা কৰি আমি প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰি ভাগৱত আশ্ৰয়লৈ আহি সৎসংগত থাকি যাতে আমি সৎ হৈ আমাৰ জীৱনটো ধন্য কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াত আমাক সুন্দৰ আহ্বান জনাইছে। আৰু সেই যমৰ যন্ত্ৰণাৰ পৰা যাতে আমি সদায় হাত সাৰি থাকিব পাৰোঁ, সেই কথাখিনিকে আহ্বান জনাইছে। আৰু নিশ্চয় ইয়াত জামৰ যন্ত্ৰণা যিবোৰ দেখুৱাইছে যে জীয়া অৱস্থাত এজন মানুহৰ নাৰী যেতিয়া শকুনে কামুৰি লৈ উলিয়াই আনে, এনেকুৱা এটা যন্ত্ৰণা নিশ্চয় আমি কোনেও পাবলৈ নিবিচাৰোঁ। গতিকে নিবিচাৰিবলৈ হ'লে, সেইবোৰৰ পৰা আমি আঁতৰি থাকিবলৈ হ'লে আমি ভাগৱত আশ্ৰয়লৈ আমি ভাগৱত শুনিব লাগিব, শ্ৰৱণ কীৰ্তন কৰিব লাগিব, সদায় সাধুৰ সংগত থকাৰ ব্যৱস্থা কৰিব লাগিব। এইখিনিলৈকে আমাৰ ইমানখিনিয়ে কৈছে। আৰু পিছৰ পদলৈ আমাক কি কয় সেই বাপ সমস্ত আমি তালৈ আগবাঢ়োঁ, আহক। স্ত্ৰী বা পুৰুষ সেই পাতক কৰয়, সেই যাই দুৰ্ঘোৰ নৰক ভাগি হয়। স্বৰ্গ নৰকক দুইকো ঐতে দেখাই, কতো সুখী কতো দুখত প্ৰাণ যায়। কুটুম্ব পুষিয়াগে পাতকয়াৰ জয়, তাসম বাক্য ঐত এৰি একলে চলয়। পথৰ সমল মাত্ৰ পাপ খানি লৈ, শৰীৰক এৰি নৰ কত পৰে যাই। কেৱল ধৰ্ম কৰি কুটুম্ব পুহিল, তাৰ ফলে বহুকাল নৰক ভুঞ্জিল। পাছে শেষ পাপ লয়া দুৰাশয়, পৃথিৱীত আশী পশু পক্ষী বৃক্ষ হয়। কৃমি কীট আদি নানা বিধ যোনি যায়, ঐত তাৰ দুখে দণ্ড যুগ সম যায়। অনুক্ৰমে ভোগ ভুঞ্জি পাপ কৰি ক্ষয়, পুনৰ পিয়াসী সিটো মনুষ্য হুয়। শুনিলা হানৰ নাৰী জীৱৰ নিকাৰ, এ আমি সবয়ে হি দুখে ফুৰুবাৰম্বাৰ। এৰাম বেটা কটৰি বাক কৰিও পায়, সাধু সংগে ৰাম ৰাম গায়ক সদায়। তেবে যমযাতনা নিকাৰ পৰি হৰে, বিষ্ণুৰ ভুৱনে চলি যাইবা ৰংগ কৰি। হে প্ৰভু কৰা কৃপা অধমক মুক, চৰণৰ দাস কৰি বাপ ধৰি উক। নিকাৰ ভুঞ্জিয়া মই সংসাৰত, যত দুখ পালো তজো চৰণে বেকত। অৰুণ চৰণ যেন নপাকৰো আমি, এভো এহি অনুগ্ৰহ কৰিও কস্বামী। এৰাম সাধু সংগে কৰ্ণে মুখে
ৰৌকত যো নাম সমজ্জাৰ লোকে ডাকি বোলা ৰাম 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 হৰি ৰাম ৰাম কৃষ্ণ 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 বাপ সমস্ত। আমি অধ্যায়টিৰ আহি শেষ পৰ্যায়ত উপনীত হ'লোহি আৰু ইয়াতে আমি বিভিন্ন ধৰণৰ যমৰ যন্ত্ৰণা ভোগ কৰাৰ ক্ষেত্ৰত আমাক এটা কথা স্পষ্ট কৰি দিছে। এই ক্ষেত্ৰত স্ত্ৰীয়ে হওক বা পুৰুষেই হওক, স্ত্ৰী বা পুৰুষ সেই পাতক কৰয় যে সেহি যাই দুৰ্ঘোৰ নৰক ভাগী হয়। গতিকে ইয়াত পুৰুষ বা স্ত্ৰী বুলি কথা নাই। যিসকলে তেনেকুৱা ধৰণৰ প্ৰভু ভগৱন্তৰ চৰণ সেৱাৰ পৰা ফালৰি কাটি আমি বিপদগামী হৈ যাম, তেওঁ পুৰুষেই হওক স্ত্ৰীয়ে হওক, সেই যমৰ যন্ত্ৰণা ভোগ কৰিবই লাগিব। আৰু এনেধৰণে যমৰ যন্ত্ৰণা ভোগ কৰি কৰি আমি পৃথিৱীত আমাক এইকেইটা ক'লে যে পাছে অৱশেষ পাপ লয়া দূৰা ছাৰ, অৱশেষত আমাৰ যিবোৰ পাপ থাকি যায় সেই পাপৰ ফলতে আমি পৃথিৱীতো আহি পশু পক্ষী বৃক্ষ হয়। আকৌ আমি আহি পৃথিৱীত পুনৰ পশু পক্ষী বৃক্ষৰ দৰে আমি জন্ম লাভ কৰিবলগীয়া হয়। তাতোকৈ আটাইতকৈ দুৰ্ভাগ্য অতি দুখজনক ঘটনাটো হ'লগৈ কৃমিকীট আদি নানাবিধ যোনি পায় সত্যতাৰ দুখে দুখে দণ্ড যুগ সমজাই। আমি কৃমিৰ দৰে অতি ভয়ানক আৰু বিষ্ঠাত গৈ পেলাই আমাৰ জন্ম গ্ৰহণ কৰিবলগীয়া এটা পৰ্যায়ো আমাৰ জীৱবোৰৰ নিজৰ কৰ্মফলত কালৰ প্ৰভাৱত গৈ আমি তেনেকুৱা এটা জীৱন কটাবলগীয়া হয়। আৰু অনুক্ৰমে ভোগভঞ্জী পাপ কৰি ক্ষয়, আৰু অনুক্ৰমে আমি আমাৰ যিমানবিলাক পাপ আমি অৰ্জন কৰিলোঁ সেই পাপবিলাক আমাৰ যেতিয়া ক্ষয় হ'ব, আমি পুনৰপি আহি সেই জীৱই আহি পেলাই পুনৰ মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিবলগীয়া হয়। আৰু এইদৰেই কালৰ প্ৰভাৱত আমি বাৰে বাৰে এই পৃথিৱীত আহি মনুষ্যৰূপে বিভিন্ন জীৱৰ যোনিত জন্মগ্ৰহণ কৰি ইয়াতে ভ্ৰমি ফুৰিবলগীয়া হয়। আৰু শেষত সেয়ে আমাক ভাগৱত শাস্ত্ৰৰ শেষৰ ফালে এই অধ্যায়ত আমাক ক'লে যে আৱে তাক তৰিবাক কৰিও পায়। গতিকে আমাৰ এই জীৱন চক্ৰৰ জ্বালা যন্ত্ৰণৰ পৰা আমি তৰিবলৈ হ'লে আমাক কি ক'লে? এটাই উপায় দিছে যে সাধু সংগে ৰাম ৰাম গায়ো সদায়। গতিকে আমি সাধু সংগ নিৰ্বাচন কৰি সাধু সংগৰ লগত সৎ কথা আলাপ আলোচনা কৰি সদায় ৰাম ৰাম বুলি গাই আমি জীৱনটোক আমাই ধন্য কৰিব পাৰোঁ। তেবে যম যাতনা নিকাৰ পৰিহৰি বিষ্ণুৰ ভূষণে ভুৱনে চলি যাই বা ৰংগ কৰি। গতিকে আমি এই যে সাধুৰ সংগত থাকি প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা কৰি কেৱল প্ৰভু ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰি আমি এই জ্বালা যন্ত্ৰণাবোৰৰ পৰা আঁতৰি আমি যিবোৰত জ্বালা যন্ত্ৰণা দুখ কষ্ট যন্ত্ৰণা বিষাদ আমি যিবিলাক আমি পাইছোঁ এই সমস্তবিলাকক আমি যিটো মধু বুলি পান কৰি আছোঁ সেইবোৰক আমাক জ্ঞান চকু দান কৰি সেইবোৰ যে মিছা পৰমাৰ্থ তত্ত্বত সেইবোৰৰ পৰা আঁতৰি আনি আমি সঁচা অৰ্থত প্ৰভু ভগৱন্তৰ চৰণ সেৱা লৈ আমি বিষ্ণুৰ ভুৱনে বিষ্ণুৰ লোকত গৈ আমি ৰংগ মনেৰে খুব আনন্দমৰে জীৱন অতিবাহিত কৰিব পাৰিম। আৰু সেয়া আমি প্ৰাৰ্থনা কৰোৱা হৈছে, এই ভাগৱত অধ্যায়ত প্ৰাৰ্থনা জনোৱা হৈছে যে হে প্ৰভু কৰা কৃপা অধমক মুক, হে প্ৰভু মই অধম, মোৰ দৰে অজ্ঞানী অধম নাই, চৰণৰ দাস মই তোমাৰ চৰণৰ দাস। হে বাপ মোক এই চৰণৰ এই নিহীন জীৱক উদ্ধাৰ কৰি তোমাৰ গুণানুকীৰ্তন তোমাৰ চৰণ সেৱাৰ পৰা যাতে মোক কোনো কালে আঁতৰাই নানা তাৰ প্ৰতি আহ্বান জনাইছে। নিগাৰ ভুঞ্জিয়া মই পুৰু সংসাৰত যত দুখ পালো তজু চৰণে বেকত। এই জীৱ যন্ত্ৰণ এই জড় জগতত আহি মনুষ্য জীৱনলৈ বহুত জ্বালা যন্ত্ৰণা দুখ সুখ পাবলগীয়া হ'ল প্ৰভু। গতিকে অৰুণ চৰণ যেন নপাহৰোঁ আমি। হে প্ৰভু তোমাৰ ইমান সুন্দৰ অৰুণ চৰণ যুগল যাতে আমি পাহৰিব নোৱাৰোঁ, কেতিয়াও যাতে নাপাহৰোঁ। তোমাৰ এই চৰণতে আমাৰ মন প্ৰাণ সমস্ত যাতে অৰ্পি আমি জীৱন অতিবাহিত কৰিব পাৰোঁ। এভু এই অনুগ্ৰহ কৰিও কস্বামী, এই কৃপা মোক দান কৰা প্ৰভু। আৰু এই মোক মনুষ্যৰ এই পৃথিৱীত আহি মনুষ্য জন্ম লৈ মোৰ আৰু জ্বালা যন্ত্ৰণা পাবৰ একেবাৰে ইচ্ছা নাই প্ৰভু। এই কথা কাটৰ আহ্বান জনাইছে। আৰু শেষত আমাক আহ্বান কৰিছে যে এটা কথাই আমাক বাৰে বাৰে কৈছে যে সাধুৰ সংগে কৰ্ণে মুখে ৰৌকত যো নাম। গতিকে সাধুৰ সংগত আহি আমাৰ কাণ দুখন আমাৰ আমি কৰ্ণই যাতে সদায় সৎ কথা শুনি কৃষ্ণ কথা শুনি আমি যাতে তোমাৰ চৰণতে আমি মন প্ৰাণ অৰ্পণ কৰি থাকিব পাৰোঁ, এই কথাটো আহ্বান জনাই আমাৰ এই যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰি আমি যাতে প্ৰভু ভগৱন্তৰ ভূলোকলৈ গৈ আমি প্ৰভু ভগৱন্তৰ সেই বৈকুণ্ঠপুৰীলৈ গৈ যাতে প্ৰভু ভগৱন্তৰ লগত আমি একেলগে থাকিব পাৰোঁ,
বাস কৰিব পৰা সেই আহ্বানটো জনাইছে। সেইকাৰণে কৈছে যে সেই সামাজিক লোক সৰ্বশেষত এই জ্বালা যন্ত্ৰণাবোৰৰ পৰা, এই দুখ কষ্টবোৰৰ পৰা আমি আঁতৰি থাকিবলৈ হ'লে সমাজৰ সকলক কৈছে আহে সামাজিক লোক। আমাৰ শংকৰদেৱ গুৰুজনে কয় আহে সামাজিক লোক। ইয়াতো কৈছে যে সমজ্যাৰ ৰোকে ডাকি বোলা ৰামৰ ৰাম। গতিকে সেই সামাজিক লোকসকল, গতিকে এইবোৰৰ পৰা আমি হাত সাৰিবলৈ হ'লে প্ৰভু ভগৱানৰ ৰাম নাম লৈ আমি জীৱনটোক ধন্য কৰোঁ আহক। এই কথাখিনিকে কৈ ইমান সুন্দৰ অধ্যায়টো আমাক ভাঙনি চমুকৈ কৰা হৈছে। ইয়াত অনেকখিনি আমি বাক্য বচন উচ্চাৰণত কোনোবাকিতে আমাৰ অপৰাধ হ'ব পাৰে। এই সমস্তখিনি অপৰাধ আপোনালোকে মাৰ্জনা কৰি নিদিলে আমাৰ উপায় নাই। আপোনালোকৰ আমি দাসৰো দাস। গতিকে এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিসমূহ ভুল ক্ৰুটি ৰৈছে, উচ্চাৰণত ক'ৰবাত আমাৰ ভুল ক্ৰুটি থাকি যাব পাৰে। এই সমস্তখিনি ভুল ক্ৰুটিৰ মাৰ্জনা বিচাৰি আমাৰ আজিৰ এই অধ্যায়টি ইমানতে সামৰণি মৰা হৈছে। কৃষ্ণ। অপৰাধ কৃষ্ণ। কৃষ্ণ। হৰি